হেল্ল' গাইজ, সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই ময়ূৰী, আপোনালোকে চাইছে ময়ূৰী গগৈ ব্লগ। আজি আমি এতিয়া ৰামদেৱ মন্দিৰ আহিলোঁ। এয়া যোৰহাটতে আছে আৰু এতিয়া ভিতৰত সোমাই আহিলোঁ। কিমান ধুনীয়া লাগিছে দেখিব। আৰু ইয়াত দালি পায়, মানে ইয়াত লিখা আছে যে নামটো দালি পায়। আৰু ইয়াত ইমান ধুনীয়া লাগিছে তলেৰে ওপৰে। আৰু যোনবোৰ ফটোবিলাক দেখিছে ন, সেইবিলাক মানে ভগৱান শ্ৰীকৃষ্ণই সৰুতে যেনেদৰে লীলা কৰিছিলে সেয়াই দৃশ্য দিয়া আছে সকলোতে। আৰু কিমান ধুনীয়া লাগিছে কৈছোঁ নহয়, মোৰ অকণো যাব মন যোৱা নাই, ইয়াতে থাকোঁ থাকোঁ লাগিছে। আৰু চব কিমান ধুনীয়া লাগিছে। এনেকুৱা যদি আমাৰ ঘৰৰ ওচৰতে হ'লহেঁতেন ন, মই সদায় গ'লোহেঁতেন। আৰু এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ নেক্সট এটা ভিডিঅ'ৰ সৈতে আহি আছোঁ। আজিলৈ বাই বাই।